নিজৰ স্বামী আৰু 10 বছৰীয়া সন্তান এৰি পলাই গুচি গ'ল বেলেগ মতালৈ। আমাৰ সমাজখনত এনেকুৱা বহুত মহিলা আছে যিয়ে ৰিলছ বনাই বেলেগ মতাৰ সৈতে চাটিং কৰি নিজক পাহৰি নিজৰ স্বামীক পাহৰি নিজৰ ল'ৰা ছোৱালীক পাহৰি বেলেগ মতালৈ পলাই গুচি যায়। বান্ধি লৈ লাংটা কৰি কালত জলকীয়া সানি দিব লাগে। কিন্তু এইটো কি হে? ল'ৰাৰ জীৱনত একো লক্ষ্য উদ্দেশ্য নাই তাৰমানে। এই যেতিয়া ল'ৰা হবি তেতিয়া গম পাবি ৰ। Hey guys, welcome back to my YouTube channel. It's your boy J-moni Das. ভিডিওটোৰ আৰম্ভণিতে কৈ থওঁ যে এই ভিডিওটো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হৈছে, কোনেও যাতে চিৰিয়াছলি নলয়। তো বলা বেছি দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। হেপাহ তোলৈ কিয় ইমান বেছি আছে, কিন্তু কালৈ? বাইদেউৰ ইমান হেপাহ থকাৰ পিছতো ভিনদৈ হেনো ভয়হে খাইছে, কিন্তু কিয়? মানে ভয় বহুত ভয় হৈছে। মই এইটো বহুত দিনৰ পৰা মই ভয় খাই আছিলো যে মই ফ্ৰিজত যে থাকিবলগীয়া নহ'ল। মানে আমাৰ বাইদেউৰ হেপাহখন নিজৰ স্বামীৰ প্ৰতি আছিল বেলেগৰ প্ৰতিহে। আৰু এনেকৈ এদিন হেপাহ পলোৱাবলৈ নিজৰ স্বামী আৰু 10 বছৰীয়া সন্তান এৰি পলাই গুচি গ'ল বেলেগ মতালৈ। কিন্তু বাইদেউ এতিয়া আছে ক'ত? পৰিবাৰ মই বহুত চেষ্টা কৰিছিলোঁ ৰাখিবলৈ, কিন্তু সিহঁতি অমান্তি হোৱাৰ কাৰণে পৰিবাৰ এতিয়া পুলিচৰ জিম্মাত আছে, পুলিচে কণ্টেক্ট ৰাখিব। আচ্ছা, পুলিচৰ জিম্মাৰ পৰা ওলাই অহাৰ পিছত আপুনি কি কৰিব? ভৱিষ্যতে মোৰ ইয়াত কোনো হেৰি নাই বুলি, ভৱিষ্যতে কোনো মোৰ লগত সম্পৰ্ক নাই, আৰু মানে সম্পূৰ্ণ ডিভোৰ্চ দিয়া হ'ব, কোনো সম্পৰ্ক নাথাকিব মোৰ লগত। আপোনাৰ মতে ঠিকেই আছে, কিন্তু আমাৰ সমাজখনত এনেকুৱা বহুত মহিলা আছে যিয়ে ৰিলছ বনাই বেলেগ মতাৰ সৈতে চাটিং কৰি নিজক পাহৰি নিজৰ স্বামীক পাহৰি নিজৰ ল'ৰা ছোৱালীক পাহৰি বেলেগ মতালৈ পলাই গুচি যায়। এনেকুৱা মহিলাবোৰক কি কৰিব লাগে জানে? সমাজৰ মাজত বান্ধি লৈ লাংটা কৰি কালত জলকীয়া সানি দিব লাগে। তেতিয়াহে যদি আমাৰ সমাজখন নিকা হয়। অহাবেলি তুমি ল'ৰা হৈ জনম ল'বা, ঠিকেই আছে, কিন্তু এইটো কি হে? এইটো কি? ল'ৰাৰ জীৱনত একো লক্ষ্য উদ্দেশ্য নাই তাৰমানে, এইটোহে। যেতিয়া ল'ৰা হবি তেতিয়া গম পাবি ৰ। যেতিয়া কাম বন কৰিবলৈ নাথাকিব, নাল্লা নাকাম্মা হৈ ঘূৰি ফুৰিবি, মাৰে বাপেৰে যেতিয়া গালি পাৰি থাকিব, তেতিয়া কেলা গাবি। কেলা এটা 4 বছৰীয়া প্ৰেম কাহিনী, য'ত ল'ৰাৰ বয়স 20 বছৰ আৰু ছোৱালীজনী তেনেই ফুল কোমলীয়া, মাত্ৰ হেনো 23 বছৰ। ল'ৰাই ছোৱালীক নেদেখাকৈয়ে বহুত বস্তু হেনো দি পঠিয়াইছিল। অৱশেষত এদিন দুয়োটাই লগ কৰাৰ সিদ্ধান্ত ল'লে। তাৰ পিছত ইহঁতৰ অৱস্থা এনেকুৱা হ'ল। গাৰ্লফ্ৰেণ্ড হয় ন? আপোনাৰ বয়স কিমান? আপোনাৰ 23 বছৰ? 23 বছৰ? 23 বছৰ? এজনী 23 বছৰীয়া দেই, আমাৰ ইয়াত 23 বছৰীয়া গাভৰু ফুল কুমলীয়া বাইদেউ, আৰু এইটো আমাৰ চাওঁ 20 বছৰীয়া আমাৰ প্ৰেমিক। এয়া হৈছে 22 বছৰীয়া নে 20 বছৰীয়া প্ৰেমিক, এইটো হৈছে আমাৰ প্ৰেমিকা। 23 বছৰীয়া বুলি ভাবি থকা ছোৱালীজনী ওলাল 43 বছৰীয়া বুঢ়ী। এতিয়া সি কৰে কি? তোৰ ঘৰ ক'ত? মোৰ ঘৰ ৰঙামাটি। আৰু বাইদেউ ঘৰ?
অ বাইদেউ আপোনাৰ ঘৰ ক'ত গেলে কি ৰঙামাটিটো গেলে কি ন প্ৰেম কাহিনী ৰঙামাটিটো কি গেলে কি দিলে এনে কি দিছিলে সঁচা কথাটো কওক এনে কি দিছিলে এতিয়া কি বিচাৰিছ তাক বস্তুকেইটা লৌৰে তোৰ কেলা চকু নাছিল নে তোৰ মূৰত মাল নাছিল হা কেলা ভাগ ইয়াক কেলা বিয়াখন পাতিয়ে দিব লাগিছিলে তেতিয়াহে যদি ইয়াৰ মূৰত অলপ মাল আহিল হ'লে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ' চাই কেলা তোমালোকে পুৰা মজা লৈ আছা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই গতিকে এইখিনিতে এটা বটন আছে ৰঙা কালাৰৰ বটনটো টিপি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিবা কমেণ্ট কৰিবা নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় হাঁহি থাকা সুখত থাকা জয় আই অসম